There is a saying, a leader is one who knows the way, goes the way and shows the way. So leader বুলি ক'লে আপুনি কি বুজি পায়? কোনোবা ৰাজনৈতিক নেতা ৰ'ব কোনোবা ৰাজনৈতিক নেতাই অকল লিডাৰ নহয় আপুনি যদি এটা টিম মেনেজ কৰে আপুনি যদি এটা টিমৰ মেনেজাৰ হয় তেতিয়াহ'লে আপুনি এজন লিডাৰ যদি আপুনি কোনোবা বিদ্যালয়ৰ শিক্ষক প্ৰধান শিক্ষক যদি আপুনি কোনোবা কলেজৰ প্ৰধান শিক্ষক প্ৰিন্সিপাল তেতিয়াহ'লে আপুনি এজন লিডাৰ কাৰণ আপোনাৰ তলত কেইজনমান কৰ্মচাৰীয়ে কাম কৰে আপোনাৰ তলত কেইজনমান কলিগে কাম কৰে আৰু সেই কলিগ কেইজনক আপুনি লিড কৰে বাবে আপুনি এজন লিডাৰ তো আজিৰ এই ভিডিঅ'ত আমি লিডাৰশ্বিপৰ কেইটামান গুড কোৱালিটিৰ বিষয়ে আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ Qualities of a good leader. The first point is communication skill. এজন ভাল লিডাৰ হ'বলৈ হ'লে তেওঁৰ গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব তেওঁৰ সাবঅৰ্ডিনেটৰ লগত ভাল কমিউনিকেট কৰিবৰ পৰা ক্ষমতা থাকিব লাগিব আপুনি যদি নৰেন্দ্ৰ মোদীক চাই তেতিয়া চাব তেওঁ কি ধুনীয়া ভাষণ দিয়ে হি ইজ এ গুড কমিউনিকেটৰ দ্যাটছ ৱাই হি কেন এট্ৰেক্ট পিপল টুৱাৰ্ডছ হিম তেওঁ গুড কমিউনিকেটৰ বাবেই তেওঁ মানুহক আকৰ্ষিত কৰিব পাৰে আৰু তেওঁৰ যি লিডাৰশ্বিপ কোৱালিটি সেইখিনি তেওঁ দেখুৱাব পাৰে মানুহক তেওঁৰ লিডাৰশ্বিপ কোৱালিটি মানুহৰ আগত ফুটাই তুলিব পাৰে তো এজন লিডাৰ হ'বলৈ গুড কমিউনিকেশ্যন স্কিল থকাটো নিতান্ত প্ৰয়োজনীয় ছেকেণ্ড পইণ্ট ইজ কনফিডেন্স এজন গুড লিডাৰ হ'বলৈ হ'লে তেওঁৰ ভিতৰত কনফিডেন্স থাকিব লাগিব তেওঁ ব্যক্তিজন লিডাৰজন যদি নিজেই কনফিডেন্স নহয় তেতিয়াহ'লে তেওঁৰ যি কেইজন সাবঅৰ্ডিনেট বা তেওঁৰ যি কেইজন ফলোৱাৰ আছে তেওঁলোকক তেওঁ লিড কৰিব নোৱাৰে তো এজন গুড লিডাৰ হ'বলৈ হ'লে হি হেভ টু বি কনফিডেণ্ট হি হেভ টু বি অলৱেজ কনফিডেণ্ট তেওঁ কনফিডেন্সত কথাখিনি ক'ব লাগিব যদি কোনোবাই মিছা কথাও কয় তেতিয়াহ'লে সেইখিনি কথা কনফিডেন্সত ক'ব পৰা হ'লে সেইটো এটা গুড লিডাৰৰ কোৱালিটি চ' থাৰ্ড পইণ্ট ইজ কাৰেজ বা সাহসিকতা থকাটো এটা গুড লিডাৰৰ কোৱালিটি এজন গুড লিডাৰৰ সাহসিকতা থাকে কেইদিনমান আগতে আপুনি হয়তো টিভিত দেখা পাইছে বা আপুনি নিউজত দেখা পাইছে বাজাজ কোম্পানীৰ যিজন CEO আছে ৰাহুল বাজাজ তেওঁ ভাৰতৰ যিজন গৃহমন্ত্ৰী অমিত শ্বাহক মুকলি মঞ্চত টিভিৰ আগত কিছুমান প্ৰশ্ন কৰিছিল যে দেশত শান্তি নাই মানুহ ইনটলাৰেণ্ট এটা অৱস্থা হৈ আছে মানুহে ভয় কৰে ভয়ত জীৱন পাৰ কৰিব লগা হৈছে দেশৰ এজন হোম মিনিষ্টাৰ দেশৰ গৃহমন্ত্ৰীক এনেকৈ অপেনলি মিডিয়াৰ আগত তেওঁ এনেকৈ প্ৰশ্ন কৰিব পাৰিছে চ' দেট ইজ দ্য চাইন অফ এ গুড লিডাৰ তো Rahul Bajaj is a good leader. That's why he asked the home minister like this. তো গুড লিডাৰ হোৱাৰ বাবে তেওঁৰ ভিতৰত গুড লিডাৰশ্বিপ কোৱালিটি আছে বাবেই তেওঁ ভাৰতৰ যিজন গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁ মুকলিকৈ এনেকৈ প্ৰশ্ন কৰিব পাৰিছিল চ' দেট ইজ দ্য কোৱালিটি অফ এ গুড লিডাৰ নেক্সট পইণ্ট ইজ কোঅপাৰেশ্যন এজন লিডাৰৰ কোৱালিটি হৈছে তেওঁ কোঅপাৰেট হ'ব লাগে তেওঁৰ যিকেইজন সাবঅৰ্ডিনেট আছে বা তাৰ যিকেইজন ফলোৱাৰ আছে ফলোৱাৰৰ প্ৰতি তেওঁ কোঅপাৰেট মানে সদায় সহযোগিতা মনোভাৱেৰে তেওঁ কাম কৰা কাৰণ যদি তাৰ সাবঅৰ্ডিনেট কেইজনে কোঅপাৰেটিভ হয় সাবঅৰ্ডিনেট কেইজনৰ লগত সাবঅৰ্ডিনেট কেইজনে কাম কৰিলে তাৰ নিজৰে লাভ হ'ব তাৰ টিমৰে লাভ হ'ব তাৰ পাৰ্টিৰে লাভ হ'ব তো দেট ইজ দ্য কোৱালিটি অফ এ গুড লিডাৰ আপোনাক ইয়াতে এটা কাহিনী কওঁ DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ আছিলে ডক্টৰ APJ আব্দুল কালাম চাহাব তো এদিনাখন কি হ'ল তেওঁৰ এজন সাবঅৰ্ডিনেট তেওঁৰ তলতে এজন কৰ্মচাৰী এদিন অফিচলৈ আহি ক'লে ছাৰ মোক আজি অলপ আগতীয়াকৈ ছুটি লাগে মই ঘৰলৈ যাব বিচাৰোঁ কাৰণ মোৰ ল'ৰা ছোৱালীখিনিক মই প্ৰতিশ্ৰুতি দি থৈ আহিছোঁ মই প্ৰমিছ কৰি থৈ আহিছোঁ যে মই তেওঁলোকক লৈ মেলাত যাম ওচৰত মেলা এটা চলি আছিলে মেলা দেখুৱাবলৈ লৈ যাম APJ আব্দুল কালাম চাহাবে মোৰ দুৱাই সন্মতি প্ৰদান কৰিলে ঠিক আছে তুমি অলপ আগতীয়াকৈ গৈ তুমি 4টা বজাত গুচি যাবা তোমাৰ ল'ৰা ছোৱালীখিনিক মেলা দেখুৱাই আহিবা কিন্তু মানুহজন যিজন মানুহে ছুটি বিচাৰিছিলে তেওঁ কামৰ প্ৰতি ইমানেই আগ্ৰহী আছিলে তেওঁ কাম কৰি পাহৰি গৈছিলে যে 4টা বজাত তেওঁ ল'ৰা ছোৱালীক লৈ মেলাত যাব লাগিব ল'ৰা ছোৱালীক প্ৰতিশ্ৰুতি দি আহিছিলে আৰু তেওঁৰ বছৰ পৰা অলৰেডি পাৰ্মিশ্যন লৈ থৈছে তেওঁ কামৰ বাবে ইমানেই আগ্ৰহী আছিলে কামৰ বাবে তেওঁ পাহৰি গৈছিলে সেইখিনি কথা যেতিয়া 7টা বাজিছে মানুহজনে ঘড়ী চাই দেখে 7টা বাজি গৈছে মইতো মোৰ ল'ৰা ছোৱালীক প্ৰমিছ কৰিছিলোঁ মই তেওঁলোকক লৈ মেলা চাবলৈ যাম তো মানুহজন ভিতৰি এটা আত্মসমালোচনাত পৰি গৈছিল যে মই ল'ৰা ছোৱালীকেইটা কৈছোঁ 7টা বজাত মই মেলা চাবলৈ লৈ যাম কিন্তু লৈ যাব পৰা নাই আজি ঘৰত গ'লে কি অৱস্থা হয় তো
তো যিকেইজনৰ ল'ৰা ছোৱালী আছে আপোনালোকে হয়তো ৰিলেট কৰিব পাৰিছে ঘটনাখিনি চ' মানুহজন এনে এটা আত্মসমালোচনাত ঘৰত গৈ উপস্থিত হ'ল ঘৰত গৈ উপস্থিত হৈ তেখেতৰ সহধৰ্মণীক সুধিলে তেখেতৰ ৱাইফক সুধিলে ল'ৰা ছোৱালীকেইটা ক'ত আছে কাৰণ প্ৰত্যেক দিনা ল'ৰা ছোৱালীকেইটা ঘৰলৈ অহাৰ লগে লগে তেওঁলোকক গৈ সাৱটি ধৰে কিন্তু আজি ল'ৰা ছোৱালীকেইটা ওচৰলৈ অহা নাই তেতিয়া তেখেতৰ ৱাইফে ক'লে যে APJ আব্দুল কালাম চাহাব আহিছিল আৰু কালাম চাহাবে তেওঁলোকক মেলা চাবলৈ লৈ গৈছে চাইছেনে কথাটো ভাবি কেনেকুৱা যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালৰ দৰে নিজৰ সন্তানৰ দৰে সেই তাৰ সাবঅৰ্ডিনেট তাৰ তলতীয়া এজন কৰ্মচাৰীৰ সন্তানক লৈ মেলা চাবলৈ লৈ যাব পাৰে তো কেনেকুৱা মহান হ'ব পাৰে কেনেকুৱা কোঅপাৰেটিভ হ'ব পাৰে কেনেকুৱা সহযোগী হ'ব পাৰে চ' দেট ইজ এ কোৱালিটি অফ এ লিডাৰ দেট ইজ এ কোৱালিটি অফ এ গুড লিডাৰ APJ আব্দুল কালাম চাহাবৰ জীৱনীৰ পৰা আমি বহু কথা তেনেকুৱা লিডাৰশ্বিপৰ বহু কথা শিকিব পাৰোঁ চ' নেক্সট পইণ্ট ইজ ক্লিয়াৰ ভিজন এজন লিডাৰৰ যি ভিজনটো ক্লিয়াৰ হ'ব লাগে কি উদ্দেশ্যলৈ তেওঁ কাম কৰি আছে সেইটো উদ্দেশ্য তেওঁৰ ক্লিয়াৰ থাকে যে মই কি উদ্দেশ্যত কামটো কৰি আছোঁ কিহৰ বাবে মই দিন ৰাতি মেহনত কৰি আছোঁ মোৰ সাবঅৰ্ডিনেট মোৰ ফলোৱাৰসকলে কাম কৰি আছে সেইটো এটা ভিজন ক্লিয়াৰ এটা ভিজন লৈ তেওঁলোকে কাম কৰে সেইবাবে APJ আব্দুল কালাম চাহাবে লিখিছিল ভিজন 2020 এটা ক্লিয়াৰ ভিজন লৈ ডক্টৰ APJ আব্দুল কালাম চাহাবে ভিজন 2020 নামৰ কিতাপখন লিখিছিল চ' নেক্সট পইণ্ট ইজ কাৰিজমাটিক চ' লিডাৰৰ এটা কাৰিজমেটিক গুণ থাকে অৰ্থাৎ তেওঁ মানুহক আকৰ্ষণ কৰিব পৰা এটা ক্ষমতা থাকে হি হেভ দ্য কোৱালিটি অফ এট্ৰেক্ট পিপল গুড লিডাৰে মানুহক আকৰ্ষণ কৰিব পাৰে হি হেজ এ কাৰিজমেটিক পাৰ্চনেলিটি নেক্সট পইণ্ট ইজ ইনফ্লুৱেঞ্চ গুড লিডাৰ অলৱেজ ইনফ্লুৱেঞ্চ হিজ ফলোৱাৰ হিজ সাবঅৰ্ডিনেটছ এজন ভাল লিডাৰৰ গুণ হ'ল তেওঁৰ সাবঅৰ্ডিনেট যিখিনি আছে বা তেওঁক ফ'ল' কৰা যিকেইজন ব্যক্তি আছে তেওঁলোকক সদায় ইনফ্লুৱেঞ্চ কৰে আগবাঢ়ি যাবলৈ মটিভেট কৰে কাৰণ তেওঁৰ ফলোৱাৰ কেইজনে কাম কৰিলে তেওঁৰ নিজৰো লাভ আৰু যিকেইজনে কাম কৰি আছে তাৰ তলতীয়া বা তাৰ ফলোৱাৰ তেওঁলোকৰ নিজৰো লাভ দেট ইজ এ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বিটুইন দ্য ফলোৱাৰ এণ্ড দ্য লিডাৰ ত' দেয়াৰ ইজ এ কোৱালিটি that good leader always influence his follower and his subordinates. Next point is enthusiastic. Good leader are always enthusiastic. আপুনি যদি কোনোবা ভাল লিডাৰ এজনক চাব সদায় তেওঁলোক enthusiast সদায় সতেজ হৈ থাকে সদায় ফ্ৰেছ যিমানেই বিপদ নাহক যিমানেই সমস্যা নাহক তেওঁলোক সদায় enthusiast সদায় উদ্যমী সদায় সতেজ Next point is good leaders are always reader. There is a saying ৰিডাৰ্ছ আৰ দ্য লিডাৰ্ছ আপুনি বিশ্বৰ যিকেইজন ডাঙৰ লিডাৰ আছে পলিটিকেল লিডাৰেই হওক বা কৰ্পৰেট লিডাৰেই হওক আপুনি লক্ষ্য কৰিলে চাব তেওঁলোকৰ মাজত এটা কমন গুণ আছে তেওঁলোক সদায় নিজকে সময় দিয়ে আৰু অলপ সময় পঢ়াৰ কাৰণে ব্যয় কৰে আপুনি যদি বিল গেটছ বা ৱাৰেন বাফেটৰ জীৱনী খুলি চায় তেতিয়াহ'লে আপুনি চাব তেওঁলোকে দিনটোৰ 1.5-2 ঘণ্টা লিখা পঢ়া কৰাত ব্যয় কৰে নতুন বস্তু শিকাৰ বাবে তেওঁলোক সদায় আগ্ৰহী তেওঁলোকে এটা কথা জানে ইফ ইউ লাৰ্ণ মোৰ ইউ কেন আৰ্ণ মোৰ চ' দেয়াৰ ইজ এ গুড কোৱালিটি অফ এ গুড লিডাৰ দ্য লিডাৰ্ছ আৰ ৰিডাৰ্ছ নেক্সট পইণ্ট ইজ পজিটিভ এটিটিউড গুড লিডাৰৰ এটা কোৱালিটি হ'ল তেওঁলোক সদায় পজিটিভ হৈ থাকে কেতিয়াও নেগেটিভিটিক তেওঁলোকে পাত্তা নিদিয়ে তেওঁলোক নেগেটিভিটিৰ পৰা দূৰত থাকে আৰু কাকো নেগেটিভ আইডিয়া বা নেগেটিভ কোনো মটিভেট নকৰে তেওঁলোকে দে অলৱেজ স্প্ৰেড দ্য positive lights positive vibration good leader always spread the positive vibration good leaders always give the positive message to the society or their followers good leaders যিকেইজন আছে তেওঁলোকে সদায় সমাজক পজিটিভ মেছেজ দিয়ে পজিটিভ ভাইব্ৰেশ্যন দিয়ে তেওঁলোকৰ ফলোৱাৰ্ছক সদায় পজিটিভ মেছেজ দিয়ে যাতে তেওঁলোকে নিজেও মটিভেট হৈ থাকিব পাৰে লাষ্ট বাট নট দ্য লিষ্ট পাৰ্সিষ্টেন্সি গুড লিডাৰ্ছ আৰ অলৱেজ পাৰ্সিষ্টেন্স অৰ্থাৎ তেওঁলোক সদায় জেদি এজন ভাল লিডাৰৰ গুণ হৈছে তেওঁলোক সদায় জেদি যেতিয়ালৈকে নিজৰ লক্ষ্যস্থানত উপনীত নহয় তেওঁলোক জিদ কৰিয়ে থাকিব যেতিয়ালৈকে তেওঁলোকৰ লক্ষ্যস্থানত উপনীত নহয় তেওঁলোক সেইটো কামত লৈ লাগিয়ে থাকিব যেতিয়ালৈকে তেওঁলোক নিজৰ লক্ষ্যত উপনীত নহয় তেতিয়ালৈকে তেওঁলোক গিভ আপ নকৰে চ' দে আৰ পাৰ্সিষ্টেন্স দে আৰ জেদি আপুনি দশৰথ মাঝি মুভিখন চাব তেতিয়া নিশ্চয় বুজি পাব
পাৰ্চিষ্টেঞ্চি কাক কয় এটা ডাঙৰ পাহাৰ অকলে এজন ব্যক্তিয়ে চেনি আৰু হাতুৰি লৈ অকলে পাহাৰ কাটি ৰাস্তা গঢ়ি দিছিলে দ্যাট ইজ দ্য লিডাৰশ্বিপ কোৱালিটি जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे नहीं